নমস্কাৰ বন্ধু বান্ধৱী আৰু দাদা বাইদেউসকল পুনৰবাৰ এছকে ৰিটেল আছামলৈ আপোনালোকক আন এটি ভিডিঅ'লৈ স্বাগতম। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকক দাদা আৰু বন্ধুসকললৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম চুৱেট চাৰ্ট আৰু জেকেট। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম চুৱেট চাৰ্ট, ল'ৰা মানুহৰ চুৱেট চাৰ্ট আৰু জেকেট। আজিৰ ভিডিঅ'টোত আপোনালোকে ভালদৰে চাব, স্কিপ নকৰিব কিন্তু, কাৰণ ধামাকা অফাৰ আছে আৰু এই অফাৰটো আপোনালোকে পাব জানুৱাৰী 1 তাৰিখলৈকে। ইয়াৰ ভেলিড থাকিব জানুৱাৰী 1 তাৰিখলৈকে। তো যিমান সোনকালে হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ কেনে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। চুৱেট চাৰ্ট মই দেখাই দিছোঁ। এইটো চুৱেট চাৰ্ট, ইয়াৰ সাইজটোও মই কৈ দিছোঁ আপোনালোকক এক্সেল আৰু ইয়াৰ আপোনাৰ সাইজ বৰ্তমান এভেইলেবল আছে। এইটোৰ সাইজ আপুনি স্মল পাব, মিডিয়াম পাব, লাৰ্জ পাব, এক্সেল পাব, ডাবল এক্সেল পাব। ইয়াৰে চাই লওক, স্ক্ৰীনশ্বট লৈ থ'ব। আৰু এবাৰ দেখাইছোঁ, খুব ধুনীয়া হয় কালাৰটো। আৰু ইয়াৰ ভিতৰত ফাৰ আছে, চাব ফাৰ আছে এনেকুৱা। গৰম, খুব গৰম কাপোৰটো আৰু ৱেইট আছে। নেক্সট দেখাই দিছোঁ, স্কিপ নকৰিব, ধামাকা অফাৰ চাই থাকক 1 জানুৱাৰীলৈকে। এইটো আপোনালোকৰ সাইজটো ডাবল এক্সেল হয়। ইয়াৰ বেলেগ সাইজ কিন্তু এভেইলেবল নাই, আগতে কৈ দিছোঁ মই আপোনালোকক। ডাবল এক্সেল আছে, এইটো কালাৰত ডাবল এক্সেল আছে। এইটো এল সাইজ, বাকী চল্ড আউট হৈ গৈছে। এয়া এল সাইজ আছে, আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে এল সাইজ, চাওক সাইজটো কেনেকুৱা চাইছে। এল সাইজ চববিলাকতে ফাৰ আছে, মই দেখাই দিছোঁ এনেকুৱা। চববিলাকতে ফাৰ আছে, খুব গৰম হ'ব, কাপোৰটো ভাল হ'ব। নেক্সট দেখাই দিছোঁ, এইটো চাওক, ইয়াৰ সাইজ এল সাইজ আছে। এইটো যদি কোনোবাই ল'ব খোজে তেতিয়াহ'লে ল'ব পাৰিব এল সাইজৰ। দেখাই দিছোঁ এবাৰ এল সাইজটো, চাই লওক। চাইছে, স্ক্ৰীনশ্বট লৈ থ'ব, খুব ধুনীয়া হয় কালাৰটো। আৰু মই আপোনালোকক কৈ দিছোঁ, এইটো একচুৱেলি প্ৰিমিয়াম হয়, কিন্তু কোৱালিটি খুব ধুনীয়া। আৰু এইবিলাক আমি 1 জানুৱাৰীলৈকে আপোনালোকক অফাৰত দি আছোঁ। বন্ধুসকল, দাদাসকল, অফাৰটো যদি আপোনালোকে জানিব বিচাৰে শেষলৈকে ভিডিঅ'টো কিন্তু চাই থাকিব, স্কিপ নকৰিব কিন্তু। মই শেষলৈ, এতিয়া আপোনালোকক জেকেট দেখুৱাম, শেষতহে মই আপোনালোকক দামটো ৰিভিল কৰিম, আপোনালোকে শেষলৈকে চাব। এতিয়া আপোনালোকক দেখাব ওলাইছোঁ জেকেট। চাব জেকেট, স্ক্ৰীনশ্বট লৈ থ'ব, যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট দিব। আৰু 1 তাৰিখলৈকে এইটো অফাৰ থাকিব ভেলিড, গতিকে ধামাকা অফাৰটো ল'ব চেষ্টা কৰক। দেখাই দিছোঁ মই আপোনালোকক, চাই লওক। আপোনালোকে চাইছে, এইটো 100% অৰিজিনেল হয়। যিটো প্ৰিমিয়াম হয় মই প্ৰিমিয়াম বুলি কৈ দিম, এইটো 100% অৰিজিনেল। MRP চাই লৈছে। এতিয়া মই আপোনালোকক দেখাই আছোঁ, এইটো ব্লেক গ্ল'চি, এইটো ব্লেক গ্ল'চি হয় এনেকুৱা। ব্লেক গ্ল'চি দূৰৰ পৰা দেখাই আছোঁ, ছাইডত এনেকুৱা আছে, আপোনাক দেখাই আছোঁ। চাইছে, এইটো খুলি দেখাই দি আছোঁ ৰ'ব, 1 মিনিট চাই লওক, খুলি দেখাই দিওঁ। চাইছে, মানে আপোনাৰ খুব গৰম হ'ব বস্তুটো। ব্লেক গ্ল'চি হয়। ইয়াৰ সাইজটো মই আপোনাক কৈ দিছোঁ, এল সাইজ। ইয়াত আপুনি পাই যাব, এল পাব আৰু পাব এনেকুৱা পেকেট হয়,
দেখাইছোঁ এল পাব তাৰপিছত এল আৰু এম ব্লেক গ্লছিত আপোনালোকে এল পাব আৰু এম পাব এতিয়া চাইজ এইখিনি আছে বাকী চল্ড আউট হৈ গৈছে এল আৰু এম এইটো এটা কালাৰ আছে ধুনীয়া কালাৰ চাই লওক সেম এগেইন কালাৰটো দেখাই দিছোঁ মই গ্লছি হয় এইটো ইয়ালৈকে আছে বৰ্তমান এইটো ডাবল এক্সেল ইয়াতে ডাবল এক্সেল এইটো ডাবল এক্সেল যিটো দেখাইছোঁ আপোনালোকক ডাবল এক্সেল ভিতৰত এনেকুৱা এইটো ডাবল এক্সেল ইয়াৰ সাইজ পাই যাব আপোনালোকে এম পাব আৰু এল পাব এম এল আৰু ডাবল এক্সেল ইয়াৰে পাব এম এল আৰু ডাবল এক্সেল এই কালাৰটো স্ক্ৰীনশ্বট ল'ব যদি ভাল লাগে এবাৰ দেখাই দিছোঁ এইটো ডাবল এক্সেল ভিডিঅ'টো স্কিপ নকৰিব আৰু আপোনালোকক জেকেট দেখুৱাম এতিয়া লৈ আহিছোঁ আন এটি ব্ৰেণ্ড আপোনালোকৰ সন্মুখত চালে গমেই পাব খুব হেভি হয় এইটো খুব হেভি মানে এইটো দেখি গমেই পাইছে চাগে অমনি হিট দেখাই দিছোঁ ইয়াৰ সাইজটো হ'ল আপোনাৰ এল সাইজ চাই লওক স্ক্ৰীনশ্বট লৈ ল'ব এল সাইজ এইটো এল সাইজৰ হয় খাকি কালাৰ খুব ধুনীয়া ফুল হেভি মানে একদম আপনি অমনি হিট খুব হেভি নেক্সট আৰু এটা কালাৰ দেখাইছোঁ আপোনালোকক येलो কালাৰ येलो কালাৰ সাইজটো এম এইটো এম সাইজ এল সাইজ দেখাইছোঁ খাকিটো এইটো এম সাইজ দেখাই দিছোঁ এবাৰ আপোনালোকক খুব হেভি ইম্পৰ্টেড হয় এইটো ইম্পৰ্টেড হয় প্ৰিমিয়াম হয় আপোনালোকক কৈ দিছোঁ ইম্পৰ্টেড প্ৰিমিয়াম এইটো খুব হেভি অমনি হিট নেক্সট আৰু এটা দেখাই আছোঁ এইটো এটা কালাৰ আছে ইয়াৰ সাইজটো চাই লওক এম সাইজ এইটো কালাৰত এম সাইজ পাই যাব বাকি সাইজ আছে এইবিলাক চল্ড আউট হৈ গৈছে এইটো এম সাইজ আছে এতিয়া এভেইলেবল এম সাইজ পাইছে পুৰা হেভি ইম্পৰ্টেড জেকেট হয় এইটো অমনি হিট প্ৰিমিয়াম হয় নেক্সট আৰু এটা কালাৰ দেখাই দিছোঁ সেইটো এটা কালাৰ আছে এইটোও খুব ধুনীয়া কালাৰ ইয়াৰ সাইজটো এল এইটো এল সাইজ হয় অমনি হিট খুব ধুনীয়া গোটেইটো খুলি দেখাইছোঁ চাইছে
ইম্পৰ্টেড হয়। এইবিলাক একচুৱেলি মানুহে বহুত দামত বিক্ৰী কৰি আছে, কিন্তু SK ৰিটেইল আছামে সদায় আপোনালোকক কমত দি অহাৰ কথা কৈছে। যিহেতু আপোনালোকে এইবিলাক জেকেট ল'ব পাৰিব। এতিয়া মই দামটো ৰিভিল কৰিম। জেকেটৰ দাম ৰিভিল কৰিম। এইটো যিটো দেখালোঁ অমনি হিট, তাৰপিছত আপোনালোকক চুৱেট চাৰ্টৰ দাম ৰিভিল কৰিম, আৰু ব্লেক গ্ল'চি যিটো এই জেকেটটো আপোনালোকক দেখাইছিলোঁ, যাৰ MRP আপোনাৰ 6000 এবভ। ব্লেক গ্ল'চি, আৰু এটা কালাৰ দেখাইছিলোঁ এইটো। চাওক বন্ধুসকল, স্কিপ নকৰিব, শেষৰ ফালে আহি পাইছে ভিডিঅ'টো। এতিয়া আপোনালোকক দামটো ৰিভিল কৰিম। যদি আপোনালোকে এইটো ব্ৰেণ্ডৰ লয়, দাম যিয়ে নাথাকক কিয়, কিন্তু এইটো আপোনালোকে আমাৰ ইয়াৰ পৰা SK ৰিটেইল আছামৰ পৰা আপোনালোকে এইটো পাব। কৈ দিছোঁ SK ৰিটেইল আছামৰ পৰা আপোনালোকে এইটো পাব অনলি 1200। 1200 টকাত আপোনালোকে এইটো ল'ব পাৰিব জেকেটটো। সেম এইটো কালাৰ একে, যিটো আপোনালোকে ল'ব বিচাৰে। সাইজবিলাক মই কৈ দিছোঁ, তো আপোনালোকে ল'ব পাৰিব 1200 টকাত। চুৱেট চাৰ্টৰ দামটো আপোনালোকক কৈ দিছোঁ। চুৱেট চাৰ্টবিলাক এইটো অকল ভেলিড থাকিব, আপোনালোকক যিবিলাক দাম কৈ আছোঁ এইটো ভেলিড থাকিব অকল 1 জানুৱাৰীলৈকে। 2023 1 জানুৱাৰীলৈকে ভেলিড থাকিব। চুৱেট চাৰ্ট ফাৰ থকা আপোনালোকক দেখাই দিছোঁ, ফাৰ থকা। এইটো আপোনালোকে পৰিব, যদি কোনোবাই ল'ব বিচাৰে। সাইজবিলাক মই কৈ দিছোঁ। ইয়াৰ দাম পৰিব 650। 650 যাওক, আপোনালোকৰ কাৰণে 650 নহয়, 600 কৰি দিছোঁ। যাওক, আপোনালোকৰ কাৰণে 600 কৰি দিছোঁ। অকল 1 তাৰিখলৈকে ভেলিডিটি থাকিব, অকল 1 তাৰিখলৈকে। আৰু শেষত আপোনালোকক যিটো দেখাইছিলোঁ, যিকেইটা কালাৰ দেখাইছিলোঁ, য়েল্লো কালাৰ, ৰেড কালাৰ, আৰু আপোনাৰ খাকি কালাৰ, আৰু এইটো এটা কালাৰ আছে। এই গোটেইকেইটা কালাৰ দেখাইছোঁ। এইটো ইম্পৰ্টেড হয়, প্ৰিমিয়াম হয়। ইয়াৰ মূল্য আপোনালোকে SK ৰিটেইল আছামত পাব কিমান কৈ দিম। SK ৰিটেইল আছামৰ ফালৰ পৰা আপোনালোকে এইটো পাব 2500। 2500 নহয় দিয়ক 2500 নহয়। এইটো আপোনালোকৰ কাৰণে। চাওক, আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই মৰম কৰে, আশীৰ্বাদ দি আছে। গতিকে আপোনালোকৰ কাৰণে, ভিউৱাৰ্ছ, আপোনালোকৰ কাৰণে এইটো পাব আপোনালোকে অনলি 1999, মানে 1999ত আপোনালোকে এইটো পাব। 1999। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যিসকলে ল'ব বিচাৰি আছে, যিহেতু ঠাণ্ডা পৰিছেই, তো আপোনালোকে সোনকালে জল্দি লৈ লওক, কাৰণ এই অফাৰটো আপোনালোকে জল্দি গ্ৰেব কৰক, আৰু লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, আৰু এনেকৈয়ে আমি আপোনালোকৰ বাবে ভাল ভিডিঅ' লৈ আহিম। আৰু বেল আইকনটো অল কৰিব কিন্তু নাপাহৰিব আপোনালোকে। আজিলৈ ধন্যবাদ।